গা ধুব আহিছা নি গৰু গা ধুৱাবলৈ হা এইটো কি শাক এই কি দিছে কি দিছে অঁ আৰু অঁ এই গৰু গা ধুৱালে মানে ব'লা হে গাইজ ৱেলকাম বেক মাই নিউ ব্লগ আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ তো পোনপ্ৰথমে আপোনালোক সকলোলৈকে নতুন বছৰ বহুত অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহু সকলোৱে যেন শুভ হয় আৰু সকলোৱে দিনকালবিলাক ভালে যায় তাৰে কামনা কৰি আজি এটা নতুন ব্লগ লৈ আহিছোঁ আজি ফাইনেলি আমি মানে আহি আছোঁ গৰু গা ধুৱাবৰ কাৰণে কাইলৈ গৰু বিহু সকলোৱে জানে তো গৰু গা ধুৱাবৰ কাৰণে আজি মানে আমি কেটকুৰি হাতধুলি আৰু দীঘলতি মাখিলতি কি লাগে সকলো বস্তু বেঙেনা তিতাকেৰেলা লাও জাতি এনেকৈ কৰি মানে সকলো বস্তু যোগাৰ কৰিব বিচাৰি আছোঁ যোগাৰ কৰিব আহিছোঁ এতিয়া বৰ্তমান আমি ফাইনেলি মানে জংঘলত আহি আছোঁ এইফালে দীঘলতি মাখিলতি আৰু টিকনিবৰৰ আগ সেইকেইটা বস্তু নিম ইয়াতে এতিয়া ফাইনেলি মোৰ লগৰটোৱে মানে তিতাকেৰেলা হেৰি খানি আছে কেটকুৰি হালধি খানি আছে কেটকুৰি হালধি খানি আছে ইয়াতে চাব কিমানখিনি পাৰি এই লগৰটো খানি আছে চাই লওক এইখিনি কেটকুৰি হালধি খানি আছে আৰু আমি এতিয়া ফাইনেলি হৈ গৈছে ইমানখিনি হৈ গ'ল আৰু এইখিনি আমাৰ লগৰ পাৰ্টনাৰজনে একদম কেটকুৰি হালধি খানি আছে চাওক এবাৰ কাটি আছে এইটো কেটকুৰি হালধি দি আপোনালোকে জানে এই গৰু গা ধুৱাবলৈ হয় মানুহেও এইটো হালধিতেই গা ধুৱে কেটকুৰি হালধি বহাগ বিহুত নতুন বছৰ অসমীয়া নতুন বছৰ হয় তো চবেই এইবিলাকে গা ধুব লাগে আৰু মানে তো আপোনালোকে ভিডিঅ' চাই গৈ থাকিব আমি এতিয়া ফাইনেলি তো আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব আমি এতিয়া ফাইনেলি যাম দীঘলতি মাখিলতি কাটিবৰ কাৰণে টিকনিবৰা বিচাৰি যাম এই জংঘলতে সোমাই আছে চাই লওক এইটো জংঘল পূৰা বাহনি চাইডে এইটো আমাৰে হয় গাইছ আমি এতিয়া ফাইনেলি আহি আছোঁ দীঘলতি কাটিবৰ কাৰণে দীঘলতি চাই লওক এইফালে গছ এজোপা এই লগৰটোৱে একদম কাটিব আছে পোন্ধৰ টকাত এইটো চাই লওক তো কাইলৈ ৰাতিপুৱা গৰু গা ধুৱাব লাগে না সকলোৱে আৰু আপোনালোকে যোগাৰ কৰিছে নাই ক'ব সকলোৱে যোগাৰ কৰিছেনে নাই কোৱা বিহু বুলি এতিয়া কাইলৈতো গৰু বিহু তো আমি ফাইনেলি কাটি আছোঁ দীঘলতি চাই লওক এই দীঘলতি কাটি আছোঁ তো ঘৰত গৈ এতিয়া মানে বাকী বস্তুবোৰ চাওক ৰেডি কৰিম কি বস্তু কোৱা এইডাল মাখিলতি কেলৈ লৈছা গৰু খোৱাবলৈ কাইলৈ না অঁ কাইলৈ গৰু গা ধুৱাবা ন অঁ চাওক মাইনাকেইটাই মানে একদম মাখিলতি পাত লৈ আহিছে গৰু গা ধুৱাবৰ কাৰণে এই ৰখি থাকিলে কি হ'ব বুলি কৈছা তো গাইছ আমি এতিয়া গৰু গা ধুৱাব আহি আছোঁ আৰু মাহ হালধি লৈ আহিছোঁ চালক আৰু গাইছ আমি এতিয়া গৰুবিলাক মানে মাহ হালধি আৰু নোৱাই পানী এটা ফুট দি লৈ আহিছোঁ গা ধুৱাবলৈ চাই লওক এইবিলাক এইফালে গা ধুৱামগৈ এতিয়া আৰু লগৰবিলাক আহি আছে এজন দুজনকৈ তো আপোনালোকে চাই থাকিব নিশ্চয় ভাল লাগিব কেনেকৈ গৰু গা ধুৱাওঁ আমি চাই থাকিব আৰু গাইছ ককা আইতাহঁতে কোৱা মতে গৰু বিহুৰ দিনা দীঘলতি মাখিলতি পাতেৰে গৰুবিলাকক কোবাব লাগে তেতিয়া মহ মাখি কমে হয় বুলি কয় পথাৰতো গুজিব লাগে গাইছ আৰু আমি ফাইনেলি আমাৰ ফালে মানে এইবিলাক এনেকৈ শাকবিলাক বনাই নিব লগা হয় লাও বেঙেনা তিতাকেৰেলা এনেকৈ যেনেকৈ হালধি এনেকৈ সকলোবিলাক মিক্স কৰি কাটি এনেকৈ শাক বনাই আনো চাই থাকক গা ধুৱাব আহিছা নি গৰু গা ধুৱাবলৈ হা এইটো কি শাক এই কি দিছে কি দিছে এইবিলাক অঁ আৰু অঁ এই গৰু গা ধুৱালে মানে ব'লা তো গাইছ আমি এতিয়া ফাইনেলি ইয়াতে গৰু গাবিলাক গা ধুৱালোঁ মই কাৰণ দেখাব নোৱাৰিলোঁ তাৰমানে মোবাইলটো ল'বলৈ অসুবিধা আছিলে মই চালনীখন লৈ আছিলোঁ আৰু এতিয়া আমি গৰুবিলাক গা ধুৱাই এইটো চাইডে লৈ আহিছোঁ ইফালে আমি এতিয়া লাও বেঙেনা লাও বেঙেনা শাক মাৰিম চাই থাকক কি ধুনীয়াকৈ আৰু গাইছ আজিকালি এই নিয়মবিলাক প্ৰায় কমি গৈছে গৰুবিলাক এনেকৈ মেলি আনি নোধোৱা হৈছে মানুহবিলাকে প্ৰায় ঘৰতে গা ধুৱায় কিন্তু আমি এই নিয়মটো মানি আছোঁ আমাৰ ফালে আমি এতিয়া বহুত বেছি গৰুহে আজি কিন্তু আমাৰ এইফালে 3 ঘৰ মানুহে আমি গৰু গা ধুৱাবলৈ আহিলোঁ এই চাইডে চাওক আমাৰ 3 ঘৰ মানুহে গৰু ইয়াত আছে আৰু মাইনাহঁতে ভাইটিহঁতে এনেকৈ চাক মাৰি আছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু মাৰ 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 আৰু গাইছ মোৰ ঘৰ ধেমাজিত হয় ধেমাজিৰ ছাইডত এনেকৈ গৰুবিলাক গা ধুৱায় আপোনালোকৰ ফালে কেনেকৈ গা ধুৱায় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব তো গাইছ আৰু আমাৰ এতিয়া গৰু গা ধুৱা হৈ গ'ল আমি এতিয়া আৰু চাকবিলাক চেঞ্জ কৰিম মানে নিজৰ চাকবিলাক মোৰ লগৰজনৰ লগত চেঞ্জ কৰিম এনেকৈ ঘৰলৈ যোৱাৰ আগত এনেকৈ চাকবিলাক ভাঙি দিব লাগে ভাঙি আমি এনেকৈ চেঞ্জ কৰিম তো আমাৰ
ফাইনেলি গৰু গা ধোৱা হৈ গ'ল আৰু এতিয়া আমি দীঘলতি মাখিবিলাক পথাৰত গুজি দিম আৰু ঘৰলৈ গোহালিত লগাই দিম আৰু আমি চাকবিলাক চেঞ্জ কৰি ল'লোঁ এতিয়া ফাইনেলি তো হৈ গ'ল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব তো আকৌ আপোনালোকক নেক্সট ভিডিঅ' লগ পাম তো অ'কে আজিলৈ আহিলোঁ অ'কে বাই